Hello students, welcome to MJ Sir. ছাত্ৰ-ছাত্ৰীসকল আজি আমি অনুশীলনী 2.2ৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা 1টো আলোচনা কৰিম। তাৰপিছত আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 3, তাৰপিছত আমি 4, তাৰপিছত আমি 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। আৰু এই চাৰিটা কুৱেশ্যন আলোচনা কৰিলেই তোমালোকে কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 6 ধুনীয়াকৈ কৰিব পাৰিবা। অনুশীলনী 2.2ৰ কুৱেশ্যন নম্বৰ 1টো হৈছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। তোমালোকে মনত ৰাখিবা, তোমালোক যেতিয়া দ্বিঘাত বহুপদ এটাৰ শূন্য উলিয়াব দিয়ে তোমালোকক এনেকুৱাকৈ সজাই লিখিব লাগিব ax² + bx + c = 0। তেতিয়াহে তোমালোকে দ্বিঘাত বহুপদ এটাৰ কি উলিয়াব পাৰিবা, শূন্য উলিয়াব পাৰিবা। আৰু ইয়াত এনেকৈ প্লাছ বা মাইনাছ এই চিনটোলৈ কোনো বিশেষ কথা নাই, কেৱল ax² প্ৰথমতে লিখিবা, bx মাজত লিখিবা আৰু একেবাৰে শেষত চিটো লিখিবা। ইয়াত ax² আছে, x², bx কি বুজাইছে, 2x টো বুজাইছে, আৰু c কি বুজাইছে, 8টো বুজাইছে। গতিকে ইয়াত এটা ax² - 2x - 8ক আদৰ্শ ঠাঁচত সজুৱাই আছে। এতিয়া ইয়াৰ শূন্যটো যদি আমি উলিয়াব লাগে আমি কি কৰিব লাগিব, এই দ্বিঘাত বহুপদটো ইকুৱেল আমি কি লিখিব লাগিব, এটা শূন্য লিখিব লাগিব। এতিয়া দ্বিঘাত বহুপদটো ইকুৱেল যেতিয়া আমি শূন্য লিখিলোঁ, এইটো এটা কি হৈ গ'ল, দ্বিঘাত সমীকৰণ। আৰু এই দ্বিঘাত সমীকৰণটোৰ পৰা আমি কি উলিয়াব লাগিব, এতিয়া শূন্য উলিয়াব লাগিব। গতিকে এই সমীকৰণটো আমি কি কৰিব লাগিব, সমাধান কৰিব লাগিব। আৰু যদি আমি সমাধান কৰিব লাগে তেতিয়া আমি চাব লাগিব x² সাংখ্যিক সহগটো কি, কিবা দেখিছেনে, একো দেখা নাই, মানে কি হ'ব 1। আৰু ধ্ৰুৱক চিনডালৰ কোনো কথা নাই, প্লাছো হ'ব পাৰে মাইনাছো হ'ব পাৰে, ধ্ৰুৱক কি 8, তো আমি কি লিখি দিম 8। এতিয়া 1 আৰু 8 পূৰণ দিলে আমি কি পাম, 8 পাম। ঠিক আছে, 1 আৰু 8 পূৰণ দিলে আমি 8 পাম। এতিয়া দুটা এনেকুৱা সংখ্যা লাগিব যি দুটা সংখ্যা পূৰণ দিলে আমি 8 পাব লাগিব, আৰু যোগ বা বিয়োগ দিলে আমি 2 পাব লাগিব। আৰু সেইটো একেবাৰে সহজ, তোমালোকে টপককৈ উত্তৰ দিবা 4 2 যা কি 8, 4 2 গুণ 8, আৰু 4ৰ পৰা 2 গ'লে কি থাকিব 2। গতিকে সংখ্যা দুটাৰ পূৰণফল 8ও হৈছে, আৰু বিয়োগফল মানে 4ৰ পৰা 2 গ'লে 2, অৰ্থাৎ মাজৰটো ওলাব। তো ইয়াত কি আছে, x², তোমালোকে x²টো লিখি লোৱা, কি চিন আছে, মাইনাছ চিনটো লিখি লোৱা, তাৰপিছত ব্ৰেকেট দি দিয়া, তাৰপিছত কি আছিল 4 - 2, 4 - 2, অৰ্থাৎ 4ৰ পৰা 2 বিয়োগ কৰিলে আমি কি পাম, 2 পাম। আৰু ইয়াত কি আছে, পিছত আছে এটা x, এই xটো আমি লিখি ল'ম, মাইনাছ কি আছে 8, আৰু ইকুৱেল 0। এতিয়া আমি কি কৰিম, x² প্ৰথমতে আছে, আমি x² লিখি ল'ম, মাইনাছে প্লাছে, অৰ্থাৎ বন্ধনীৰ আগত যেতিয়া এডাল মাইনাছ চিন থাকে সেই মাইনাছ চিনডালেৰে আমি ভিতৰৰ চিনবিলাকক পূৰণ কৰি দিব লাগিব। যেনে মাইনাছে প্লাছে মাইনাছ, 4ৰ লগত x পূৰণ দিলে আমি কি পাম 4x, মাইনাছে কি হ'ব প্লাছ, 2ৰ লগত x পূৰণ দিলে আমি কি পাম 2x, মাইনাছ কি 8 ইকুৱেল 0। এতিয়া আমি যদি দেখা পাওঁ x² - 4x, ইয়াত xটোৰ মিল আছে। এতিয়া x² সৰু নে x সৰু, x সৰু, অৰ্থাৎ x2 x² উৎপাদক, গতিকে আমি কমন কি ল'ম, x ল'ম। xটো যেতিয়া আমি কমন লওঁ, ইয়াত x² মানে দুটা x আছিল, এটা কমনত আহি গ'ল আৰু এটা x ৰৈ যাব। আৰু xটোৰ ক'ত গৈছে, কমনত থাকিব, ইয়াত কি -4। তাৰপিছত কি চিন আছে, প্লাছ, তো আমিও প্লাছ চিন দিম। এতিয়া 2ৰে 8 হৰণ যায়, 2 4 গুণ কি 8, এটা সংখ্যাৰে এটা সংখ্যা হৰণ গ'লে যিটো সংখ্যাৰে হৰণ যায় সেইটো এটাৰে উৎপাদক হ'ব, আৰু সেইটোকে আমি কি ল'ম, ইয়াত কমন ল'ম, অৰ্থাৎ আমি 2টো কি ল'ম, কমন ল'ম। ইয়াত x আছেনে, আছে, ইয়াত x আছেনে, নাই। গতিকে তোমালোকে বেলেগ চাব লগা নাই, কমনটো যেতিয়া তোমালোকে ঠিকমতে ল'বা, ইয়াত x - 4 আছে, x - 4টো ডাইৰেক্ট ইয়াত কপি পেষ্ট কৰি দিয়া। ঠিক আছে, x - 4 আছে, x - 4টো ডাইৰেক্ট ইয়াত কপি পেষ্ট কৰি দিয়া। কমনটো কিন্তু প্ৰথমতে ঠিকমতে ল'ব লাগিব, ইকুৱেল কি 0। এতিয়া আমি কি দেখা পাইছোঁ, ইয়াত x - 4 বা x - 4 দুয়োটাতে আছে, ইয়াতো আছে x - 4, ইয়াতো আছে x - 4, তো x - 4টো আমি কি ল'ম, কমন ল'ম। ইয়াৰ পৰা যদি x - 4টো কমন লওঁ, ইয়াত কি থাকিব, x থাকিব, আৰু x - 4টো ইয়াতে কমনত লৈছোঁ, ইয়াত কি থাকিব +2 থাকিব, ইকুৱেল 0। তাৰমানে আমি কি গম পালোঁ, হয়তো x - 4 ইকুৱেল 0 বা x + 2 ইকুৱেল কি হ'ব 0 হ'ব। এতিয়া আমাক xৰ ভেলু লাগে, -4 ইফালে গ'লে কি হ'ব +4,
বা এক্স প্লাছ টু গ'লে এইফালে কি হ'ব মাইনাছ টু গতিকে এক্স স্কুৱেৰ মাইনাছ টুৱাইছ এক্স মাইনাছ এইটৰ শূন্য দুটা কি কি 4 আৰু মাইনাছ টু ঠিক আছে এইবাৰ আমি কি কৰিব লাগিব সত্যাপন কৰিব লাগিব আৰু সত্যাপন কি কৰিব লাগিব এই শূন্যবোৰ আৰু এই সহগবোৰৰ মাজৰ সম্পৰ্ক কি সেইটো আমি সত্যাপন কৰিব লাগিব এটা শূন্য দুটাৰ যদি আমি সমষ্টি উলিয়াব লাগে শূন্য দুটা যোগ কৰিব লাগিব এটা শূন্য আছিল 4 আনটো শূন্য আছিল -2 প্লাছে মাইনাছে মাইনাছ আৰু 4 2 গ'ল থাকিল 2 এতিয়া শূন্য দুটাৰ সমষ্টি কিহেৰে বুজায় শূন্য দুটাৰ সমষ্টিক বুজায় -b/a আচ্ছা ঠিক আছে মাইনাছ b কিমান আছিলে b ইয়াৰে এক্সৰ সাংখ্যিক সহগটো b মানে মাইনাছ কি 2/a a মানে x স্কুৱেৰৰ সাংখ্যিক সহগ কি ইয়াত একো দিয়া নাই মানে সেইটো কি হ'ব 1 গতিকে আমি শূন্য দুটাৰ সমষ্টিটো -b/a এর লগত সমান হয় নহয় চাও আমি যদি চাও -আছে প্লাছ 2 আৰু 1 এৰে যদি আমি প্লাছ 2 হৰণ দিওঁ কি পাম আমি 2 এ পাম গতিকে আমি ইয়াত লিখিব পাৰো মাইনাছ তাৰপিছত কি আছে -2 ডিভাইডেড বাই কি 1 অৰ্থাৎ -আছে প্লাছ 2 টুক যদি আমি 1 এৰে হৰণ দিওঁ কি পাম আমি 2 এ পাম এতিয়া আমি মাইনাছ চিন লিখি দি এই -2টো কাৰ সহগ আচলতে এই -2টো হ'ল এক্সৰ সহগ ঠিক আছে আৰু এই যে কি আছিল আমাৰ 1 এই 1টো কাৰ সহগ x স্কুৱেৰৰ সহগ তো ঠিক আছে আমি প্ৰমাণটো কৰি দেখুৱালো শূন্য দুটাৰ যিটো সমষ্টি এই সমষ্টিটো কাৰ লগত সম্পৰ্ক আছে -xৰ সহগক আমি x স্কুৱেৰৰ সহগেদি যেতিয়া কি দিম হৰণ দিম তেতিয়া আমি কি পাম 2a পাম অৰ্থাৎ শূন্য দুটাৰ সমষ্টি পাম এইটোৱে হ'ল সমষ্টি আৰু সহগৰ মাজৰ সম্পৰ্ক এইবাৰ আমি শূন্য দুটাৰ গুণফল উলিয়াম গুণফল কি আছে 4 ইনটু মাইনাছ কি 2 4 টু যা কি -8 আচ্ছা গুণফল কি আছিলে c/a c মানে কি ধ্ৰুৱক কি আছে এইটো -8 a মানে কি x স্কুৱেৰৰ সাংখ্যিক সহগ কিবা আছে নেকি ইয়াত নাই মানে কি হ'ব 1 -8 কি হ'ব 1 তো ইয়াত আমি -8/1 দেখিছোনে দেখা নাই তো আমি লিখি দিম -8 ওপৰত আৰু তলত লিখি দিম 1 তোমালোকে চাব পাৰা 1 এৰে -8 হৰণ দিলে আমি কি পাম -8 পাম এতিয়া এই -8টো কি ধ্ৰুৱক পদ ঠিক আছে আৰু 1টো কি হ'ব এই 1টো হ'ব আচলতে x স্কুৱেৰৰ সহগ তো আমি ইয়াত কি লিখি দিম x স্কুৱেৰৰ সহগ তো আমি কি দেখা পালো x স্কুৱেৰৰ সহগেৰে -xৰ সহগক হৰণ দিলেও 2 ওলাব শূন্য দুটাৰ সমষ্টিও 2 এইটো ইয়াৰ সম্পৰ্ক ঠিক তেনেকৈ ধ্ৰুৱক পদক x স্কুৱেৰৰ সহগেৰে হৰণ দিলে অৰ্থাৎ ধ্ৰুৱক পদ -8 x স্কুৱেৰৰ সহগ কি 1 হৰণ দিলে কি পাম -8 পাম যিটো শূন্য দুটাৰ কি গুণফল এই হ'ল শূন্য দুটাৰ গুণফল আৰু ইহঁতৰ সহগবোৰৰ মাজৰ এটা সম্পৰ্ক এইবাৰ আহিছোঁ আমি 3 নং কুৱেশ্যনটোলৈ ইয়াত কি দিয়া আছে 6x স্কুৱেৰ -3 7x এইটোৰ কি উলিয়াব দিছে এইটোৰ শূন্য উলিয়াব দিছে কিন্তু তোমালোকক আগতে মই কৈ দিছিলোঁ যদি আমি শূন্য উলিয়াব লাগে ইয়াক আমি লিখিব লাগিব ax স্কুৱেৰ + bx + c = 0 আৰু হিট চিনডুডাল যি হ'লেও কোনো কথা নাই ইয়াত ax স্কুৱেৰ 6x স্কুৱেৰ ঠিকে আছে কিন্তু ইয়াত হ'ব লাগিছিল bx মানে 7x টো আগত আহিব লাগিছিল আৰু একেবাৰে শেষত c অৰ্থাৎ ধ্ৰুৱকটো যাব লাগিছিল গতিকে ইয়াক আমি কি কৰিব লাগিব প্ৰথম কথাটো হ'ল কি ইয়াক যদি আমি শূন্য উলিয়াব লাগে তেতিয়া আমি কি কৰিব লাগিব এই বহুপদটো ইকুৱেল আমি কি লিখিব লাগিব শূন্য তেতিয়া কি হৈ গ'ল এটা দ্বিঘাত সমীকৰণ হৈ গ'ল গতিকে এতিয়া যদি আমি ইয়াৰ শূন্য উলিয়াব লাগে এইখিনি আদৰ্শ ঠাচত লিখিব লাগিব 6x স্কুৱেৰ আদৰ্শ ঠাচত লিখিলে ax স্কুৱেৰৰ পিছত কি আহে bx মানে কোনটোৱে বুজাব 7x তো আমি ইয়াত কি লিখি দিম -7x আৰু একেবাৰে শেষত কি আহে ধ্ৰুৱক কি আছে -3 = 0 এতিয়া আমি কি কৰিব লাগিব x স্কুৱেৰৰ আগৰ যিটো সাংখ্যিক সহগ সেইটো কি 6টো আমি ইয়াত লিখি ল'ম তাৰপিছত যিটো ধ্ৰুৱক আছে সেইটো কি 3টো আমি ইয়াত লিখি ল'ম 6 আৰু 3 পূৰণ দিলে আমি কি পাম
18 এতিয়া তোমালোকক দুটা এনেকুৱা সংখ্যা লাগিব যি দুটা পূৰণ দিলে 18 পাব আৰু যোগ বা বিয়োগ দিলে তোমালোকে 7 পাব লাগিব কি হ'ব এই সংখ্যা দুটা এই সংখ্যা দুটা আমাৰ আছে 9 2 যা কি 18 9 2 গুণ 18 আৰু 9 পৰা যদি আমি 2 কি দিওঁ বিয়োগ দিওঁ তেতিয়া আমি কি পাম 7 পাম অৰ্থাৎ এই মধ্যম পদটো আমি পাম সংখ্যা দুটাৰ পূৰণফল 18 হ'ব লাগিব আৰু যোগ বা বিয়োগ কৰিলে 7 পাব লাগিব 9 2 গুণ 18 আৰু 9 পৰা 2 গ'লে কি 7 গতিকে ইয়াত প্ৰথমতে কি আছে 6x² যি আছে এইটো লিখি লোৱা কি চিন আছে মাইনাছ তো মাইনাছ চিনটো দি লোৱা এইবাৰ কি উলিয়াব লাগিব 7 7টো কেনেকৈ উলিয়াম আমি 9 ৰ পৰা 2 বিয়োগ কৰিলে তো 9 - 2 9 ৰ পৰা 2 গ'লে কি থাকিব 7 তাৰপিছত কি আছে x এইটো একে থাকিব তাৰপিছত কি আছে -3 = 0 এতিয়া আমি যদি চাওঁ ইয়াক 6x² আমি বন্ধনী উন্মুক্ত কৰিম তো কি হ'ব মাইনাছে প্লাছে মাইনাছ 9 আৰু x টো ইয়াত পূৰণ হৈ আছে 9x ঠিক ইয়াৰ পিছত মাইনাছে কি হ'ব প্লাছ কি আছে 2 2 লগত এক্সপোনেন্ট দিলে কি হ'ব টুৱাইছ x তাৰপিছত কি আছে -3 = 0 এতিয়া আমি যদি চাওঁ 6x² আৰু 9x ৰ কমন কি ল'ব পাৰিম মানে 6 আৰু 9 ৰ গসাউ কি ইহঁতৰ গসাউ হৈছে 3 গতিকে ইয়াত আমি কি কমন ল'ব পাৰিম 3 কমন ল'ব পাৰিম তো আমি 3 ল'ম x² আৰু x ৰ সৰু কোনটো x2 তাৰমানে x এর x² হৰণ যায় কমন কি ল'ম x এতিয়া 3 ৰে 6 ক আমি হৰণ দিম 3 2 গুণ 6 3 2 গুণ 6 x² ৰ এটা x ইয়াত আহিছিল আৰু এটা x ইয়াত ৰৈ যাব কি চিন আছে মাইনাছ তাৰপিছত 3 লগত কি পূৰণ কৰিলে 9 ওলাব 3 3 গুণ 9 আৰু x টো ক'ত গৈছে কমনত ব্ৰেকেট ক্লোজ কি চিন আছে প্লাছ আৰু ইয়াত 2 আছে ইয়াত 3 আছে ইয়াত x আছে ইয়াত কিবা আছে নে নাই একো নাই মানে ইয়াৰ আমি কমন কি ল'ম য'ত একো নাথাকে কমন তাৰ কমন কি থাকে 1 আৰু 1 টো কমন লোৱাৰ পিছত প্ৰথমটো তোমালোকে যি দেখা পোৱা সেইটো ইয়াত লিখি দিবা 2x - 3 ইয়াত 2x - 3 আছিল তো ইয়াতো আমি 2x - 3 লিখি দিছো নতুবা এইটোও তোমালোকে লিখি দিবা পাৰা 2x - 3 আছে আমি ইয়াত 2x - 3 লিখি দিছো কিয় কাৰণ 1 টো আমি কমন লৈছো = 0 এতিয়া আমি ইয়াত কি দেখা পাওঁ ইয়াত আছে 2x - 3 ইয়াতো আছে 2x - 3 তো আমি কমন ল'ম 2x - 3 ঠিক আছে 2x - 3 2x - 3 কমন ले लिया 2x - 3 আৰু 2x - 3 কমন লোৱাৰ পিছত ইয়াত কি থাকিব 3x 2x - 3 কমন লৈছে ইয়াত কি থাকিব +1 = কি হ'ব 0 গতিকে আমি জানো 2x - 3 = 0 বা 2x + 1 = কি হ'ব 0 আমাক শূন্য উলিয়াব লাগিলে আমাক কাৰ মান লাগিব x ৰ এতিয়া আমি যদি চাওঁ x ৰ লগত -3 টো যোগ -3 আছিলে তো ইফালে নিলে কি হ'ব +3 দুইটো x ৰ লগত পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ বা এইফালেও কি হ'ব ইফালে যদি আমি x ৰ মান উলিয়াওঁ +1 আছে ইফালে গ'লে কি হ'ব -1 আৰু x ৰ লগত 3 টো পূৰণ হৈ আছে এইফালে আহিলে কি হ'ব হৰণ গতিকে 6x² - 3 - 7x ৰ শূন্য দুটা 3/2 আৰু -1/3 ছাত্ৰ-ছাত্ৰীসকল এইবাৰ আমি দেখুৱাব লাগিব ইয়াৰ সত্যাপন আৰু সত্যাপনত শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক দেখুৱাব লাগিব তেতিয়া আমি কি কৰিব লাগিব শূন্য দুটা যোগ কৰিব লাগিব শূন্য দুটাৰ সমষ্টি মানে শূন্য দুটা আমি যোগ কৰিব লাগিব আৰু শূন্য দুটা যোগ কৰিলে কি পাম 2 আৰু 3 ৰ লসাগু কিমান হ'ব 6 2 ৰে যেতিয়া আমি 6 হৰণ দিম কিমান বাৰ যাব 3 বাৰ যাব 3 3 গুণ কি হ'ব 9 আৰু ইয়াত কি হ'ব প্লাছে মাইনাছে মাইনাছ আৰু 3 ৰে যেতিয়া আমি 6 হৰণ দিম 3 2 গুণ 6 2 গুণ কি হ'ব 2 এতিয়া 9 ৰ পৰা যেতিয়া আমি 2 বিয়োগ কৰিম কি পাম 7 পাম ইয়াত কি পাম 6 পাম এতিয়া এইটো শূন্য দুটাৰ সমষ্টিহে পাইছো এই শূন্য দুটাৰ সমষ্টিটো আমি ইয়াৰ সহগৰ লগত সম্পৰ্ক দেখুৱাব লাগিব সহগৰ লগত মানে শূন্য দুটাৰ সমষ্টি কিহেৰে বুজায় -b/a ৰে বুজায় ঠিক আছে আমি মাইনাছ চিনডাল দি দিলোঁ -b/a মাইনাছ এতিয়া b কি হ'ব ইয়াত b কি হ'ব b হ'ব ইয়াত -7 তো আমি ইয়াত কি লিখি দিম -7 লিখি দিম আৰু a কি হ'ব ইয়াত a হ'ব ইয়াত 6 তো আমি ইয়াত কি লিখি দিম 6 এতিয়া যদি আমি চাব যাওঁ এই সহগ দুটাৰ মানে -b/a কি হ'ব
মানটো মাইনাছে মাইনাছে প্লাছ কি হ'ব 7 আৰু ইয়াত কি থাকিব 6 তো মাইনাছ বি বাই এও 7/6 আৰু শূন্য আৰু তাৰ সমষ্টিও কি ওলাইছে 7/6 তো এইটোৱে হ'ল শূন্য আৰু তাৰ সমষ্টি আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক কাৰণ সমষ্টিও ওলাইছে 7/6 আৰু সহগ দুটাৰ যেতিয়া আমি অনুপাতটো লিখিছোঁ মাইনাছ বি বাই এ সেইটো ওলাইছে 7/6 তো এইটো দেখুৱাবলৈ তোমালোকে এটা কাম কৰিব লাগিব এই লাইনটো লিখি দিব লাগিব মাইনাছ চিন আছে মাইনাছ চিন লিখি দিয়া তাৰপিছত কি চিন লিখি দিবা কি আছে -7 লিখি দিয়া তলত কি আছে 6টো লিখি দিয়া এটা একেই ওলাব কাৰণ মাইনাছে মাইনাছে প্লাছ 7/6 এইটো 7/6 আছে এতিয়া তোমালোকে এটা কাম কৰি দিয়া মাইনাছ চিনডাল আছে মাইনাছ চিনডাল লিখি দিয়া আৰু 7টো তোমালোকে ক'ৰ পৰা পাইছা 7টো কাৰ সহগ 7টো হৈছে xৰ সহগ তো আমি কি লিখি দিম ইয়াত xৰ সহগ বুলি আমি ইয়াত লিখি দিম ইয়াৰ পিছত যদি তোমালোকে চাব যোৱা কি 6 এই 6টো কাৰ সহগ 6টো হৈছে আমাৰ x স্কয়াৰৰ সহগ তো আমি ইয়াত কি লিখি দিম ইয়াত x স্কয়াৰৰ সহগ বুলি আমি ইয়াত লিখি দিম ঠিক আছে আখৰটো ইমান ভাল হয় চিনি পাবা এতিয়া আমি উলিয়াব লাগিব শূন্য আৰু তাৰ কি গুণফল শূন্য আৰু তাৰ গুণফল মানে পূৰণফল 3/2 এটা শূন্য আনটো শূন্য কি -1/3 এটা শূন্য আৰু তাৰ গুণফল কিমান হ'ব আমি কি কৰিব লাগিব লবক লগে পূৰণ দিব লাগিব 3 × 3 -3 আৰু তলত কি আছে 2 2 3 × 6 কি হ'ল 6 -3/6 এতিয়া শূন্য তাৰ গুণফলটো আমি পালোঁ -3/6 কিন্তু ইয়াক সহগৰ লগত আমি সম্পৰ্ক দেখুৱাব লাগিব আৰু শূন্য তাৰ গুণফলটোৰ সম্পৰ্ক কি শূন্য তাৰ গুণফলৰ সম্পৰ্ক সহগৰ লগত এইয়ে শূন্য তাৰ গুণফল আমি সহগৰ মাজেৰে এনেকৈ উলিয়াব পাৰোঁ যে c/a কাৰণ c টো এটা সহগ মানে c টো এটা ধ্ৰুৱক আৰু a টো কি এটা সহগ এতিয়া c/a মানে কি হ'ব c ৰ ঠাইত কি আছে -3 আৰু a ৰ ঠাইত কি আছে 6 -3/6 তো এইটো ইয়াত প্ৰত্যক্ষভাৱে ওলাইয়ে আছে কাৰণ শূন্য তাৰ যিটো আমি শূন্য তাৰ যিটো সম্পৰ্ক পালোঁ আমি ইয়াত মানে আমি সহগ দুটা যি পালোঁ c/a কি দিয়া আছে -3/6 আৰু শূন্য তাৰ গুণফল কি পাইছোঁ আমি -3/6 তো আমি ইয়াত প্ৰত্যক্ষভাৱে লিখি দিব পাৰিম -3টো আচলতে কি -3টো আচলতে ধ্ৰুৱক পদ কি হ'ব এইটো হ'ব ধ্ৰুৱক পদ আৰু কোনটো থাকিল আমাৰ 6 তো 6টো কাৰ সহগ 6টো হ'ল আমাৰ x স্কয়াৰৰ সহগ তো ইয়াত কি লিখি দিম আমি x স্কয়াৰৰ সহগ তো এইটোৱে হ'ল শূন্য তাৰ সমষ্টিৰ লগত ইয়াৰ সহগৰ সম্পৰ্ক শূন্য তাৰ গুণফলৰ লগত ইয়াৰ সহগৰ সম্পৰ্ক তো এইখিনি কৰিলে এইটো সত্যাপন হৈ যাব এইবাৰ আমি কুৱেশ্যন নম্বৰ 4টো আলোচনা কৰিম আৰু ইয়াত 4u² + 8u কি উলিয়াব দিছে শূন্য দুটা উলিয়াব দিছে কিন্তু আমি যদি চাওঁ এইটো ই আদৰ্শ ঠাঁচত নাই কাৰণ আদৰ্শ ঠাঁচত ax² থাকিব লাগে মানে 4u² আছে bx থাকিব লাগে মানে 8u আছে কিন্তু c যিটো ইয়াত c থাকিব লাগে মানে ধ্ৰুৱক যিটো পদ সেইটো থাকিব লাগে ধ্ৰুৱক পদটো ইয়াত নাই সেইকাৰণে ধ্ৰুৱক পদৰ ঠাইত আমি ইয়াত কি লিখি দিছোঁ 0 লিখি দিছোঁ যেহেতু ধ্ৰুৱক পদটো ইয়াত 0 ইয়াক আমি মধ্যম পদ বিভাজন প্ৰয়োগ কৰি কৰাতকৈ আমি যদি ইয়াক উৎপাদক যদি বিশ্লেষণ কৰি কৰোঁ তেতিয়া আমাৰ কাৰণে বেছি সুবিধাজনক হ'ব কেনেকৈ সুবিধাজনক হ'ব সেইটো আমি চাই লওঁ আহা এতিয়া 4u² + 8u যেহেতু শূন্য উলিয়াব দিছে 4u² + 8u আমি কি লিখি দিম শূন্য মনত ৰাখিবা এটা দ্বিঘাত বহুপদৰ যেতিয়া শূন্য উলিয়াব দিয়ে তেতিয়া সেই দ্বিঘাত বহুপদটো কি লিখি দিম আমি শূন্য লিখি দিম আৰু ইয়াত যেহেতু ax² আছে মানে 4u² আছে bx আছে মানে 8u আছে কিন্তু কি নাই c নাই অৰ্থাৎ ধ্ৰুৱক বহুপদটো নাই সেইকাৰণে ইয়াক আমি মধ্যম পদ বিভাজন লৈ নকৰোঁ আমি ইয়াক উৎপাদক বিশ্লেষণৰ মাধ্যমেৰে কৰিম 4ৰে 8ক হৰণ যাবনে যাব গতিকে ইয়াত 4টো কি ল'ম আমি কমন ল'ম ইয়াত u² আৰু uৰে u² হৰণ যাব অৰ্থাৎ uটো সৰু গতিকে ইয়াত কমন কি ল'ম u কমন ল'ম তো 4u যেতিয়া আমি কমন ল'লোঁ ইয়াত 4টো কমনত আহিল u² দুটা u আছিল এটা u কমনত আহিল আৰু এটা u ইয়াত থাকি যাব এতিয়া 4ৰে যদি আমি 8ক হৰণ দিওঁ 4 যা কি 8 4 যা 8 4 2 গুণ 8 আৰু এই uটো ক'ত আহিল কমনত আহিল ইকুৱেল লিখি দিম আমি 0 তো এতিয়া আমি যদি চাওঁ ইয়াত কি আছে 4u = 0 বা u + 2 = 0 কাৰণ আমি জানো এই দুটাৰ পূৰণফল যেহেতু 0 হৈ 4u = কি হ'ব 0 হ'ব নাইবা u + 2 = কি হ'ব 0 হ'ব
এতিয়া যদি আমি ইউৰ মানটো উলিয়াব লাগে 0টো আছে ইয়াত 4টো ইয়াত কি হৈ আছে পূৰণ এইফালে আহিলে কি হ'ব হৰণ গতিকে আমি যদি চাওঁ ইউ ইকুৱেল যদি আমি উলিয়াব লাগে কি হ'ব 4ৰে যদি আমি 0 হৰণ দিওঁ কি পাম 0 পাম বা ইয়াত কি আছে ইউ প্লাছ 2 ইকুৱেল 0 ইয়াত যদি আমি প্লাছ 2টো সেইফালে নিওঁ প্লাছ 2টো সেইফালে নিলে কি হ'ব -2 হ'ব গতিকে 4u স্কুৱেৰ প্লাছ 8u শূন্য দুটা 0 আৰু -2 এতিয়া আমি চাব লাগিব ইহঁতৰ মাজৰ সত্যাপন আৰু সত্যাপনটোত আমি কি কৰিম সত্যাপনটোত আমি কি কৰিব লাগিব শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফলৰ লগত ইয়াৰ সহগৰ মাজৰ কি সম্পৰ্ক আছে আমি সেইটোৱে আলোচনা কৰিম এতিয়া শূন্য দুটা কি কি আছিল এটা আছিল 0 আৰু আনটো আছিল কি -2 0 আৰু -2 যেতিয়া আমি কি কৰোঁ যোগ কৰি দিওঁ প্লাছে মাইনাছে কি হ'ব -0 পৰা -2 গ'লে কি থাকি গ'ল -2 আৰু শূন্য দুটাৰ সমষ্টিক তোমালোকে যদি চাব যাওঁ শূন্য দুটাৰ সমষ্টিক কিহেৰে বুজাওঁ আমি -b/a মাইনাছ এই ক্ষেত্ৰত b কি b হ'ল 8 -8 আৰু এই ক্ষেত্ৰত a কি a হ'ল 4 তো আমি ইয়াত কি লিখি দিম 4 এতিয়া 4ৰে যেতিয়া আমি 8ক ডিভাইড দিম 4 * 8 -2 অৰ্থাৎ আমি কি পালোঁ শূন্য দুটাৰ সমষ্টিও আমি কি পাইছিলোঁ -2 আৰু ইহঁতৰ সহগবোৰৰ মাজৰ যেতিয়া আমি সম্পৰ্কটো চালোঁ সেইটো কি পাইছোঁ আমি -2 তো এতিয়া আমি -2টোক এনেকৈ লিখি দিম কি বুলি লিখি দিম ইয়াত কি পাইছিলোঁ আমি -8 ঠিক আছে আৰু তলত কি দিয়া আছিল 4 এতিয়া আমি লিখি দিব পাৰিম মাইনাছ এই 8টো কাৰ হওক 8টো আচলতে এক্স থাকিলে আমি এক্সৰ সহগ দিলোঁহেঁতেন ইয়াত কি আছে ইউ আছে তো আমি 8টো কাৰ সহগ লিখি দিম ইউৰ সহগ আৰু তাৰপিছত যদি আমি চাব যাওঁ ইয়াত ইউ স্কুৱেৰৰ সহগ কি মানে 4টো কাৰ সহগ 4টো কাৰ সহগ ইউ স্কুৱেৰৰ সহগ তো ইয়াত কি লিখি দিম আমি ইউ স্কুৱেৰৰ সহগ বুলি লিখি দিম ঠিক আছে এতিয়া আহিল শূন্য দুটাৰ গুণফল মানে কি শূন্য দুটা পূৰণ দিব লাগিব আৰু শূন্য দুটা পূৰণ দিলে 0ৰ লগত যিকোনো সংখ্যা পূৰণ দিলে আমি কি পাম 0ই পাম এতিয়া সংখ্যা দুটাৰ গুণফলক কিহেদি বুজায় সংখ্যা দুটাৰ গুণফলক বুজায় c/a ৰে c/a মানে c কি ইয়াত একোৱেই নাই মানে c কি 0 আৰু a কি ইয়াত a হ'ব ইয়াত 4 আৰু 4ৰে যেতিয়া 0 হৰণ দিবা কি পাবা 0ই পাবা তো সহগ দুটাৰ সম্পৰ্ক 0 পাইছোঁ আৰু গুণফল কি পাইছোঁ 0 পাইছোঁ তো ইয়াক আমি কি বুলি লিখি দিম ইয়াত এইটো লিখি দিম আমি 0/4 এতিয়া আমি 0ৰ ঠাইত কি লিখি দিম এইটো কি হ'ব এইটো হ'ব ইয়াৰ ধ্ৰুৱক পদ হ'ব এইটো ধ্ৰুৱক পদ হ'ব আৰু এইটো কি দিয়া আছে তলত 4টো কাৰ সহগ ইউ স্কুৱেৰৰ সহগ এইবাৰ আমি 5 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম আৰু তোমালোকে জানা আমি যদি এটা দ্বিঘাত বহুপদৰ শূন্য উলিয়াব লাগে তেতিয়া সেই দ্বিঘাত বহুপদটো ইকুৱেল আমি কি লিখি দিব লাগে শূন্য লিখি দিব লাগে কিন্তু এই দ্বিঘাত বহুপদটোত 3টা পদ থাকিব লাগিছিল আছে মাত্ৰ 2টা মানে কোনটো আছে ax² আছে আৰু কোনটো আছে ধ্ৰুৱক পদটো আছে কোনটো নাই মাজৰ যিটো মধ্যম পদ অৰ্থাৎ bx এইটো নাই গতিকে এইটোক আমি মধ্যম পদ বিভাজন প্ৰয়োগ কৰাতকৈ আমি অন্য ধৰণে কৰিম কেনেকৈ অন্য ধৰণে কৰিম আমি ইয়াক এটা কাম কৰিব পাৰোঁ t² আছে এইটো পূৰ্ণবৰ্গ নহয় কিন্তু আমি এটা কাম কৰিব পাৰোঁ t² মাইনাছ ইয়াক আমি লিখি দিব পাৰোঁ √15 হোল স্কুৱেৰ ইকুৱেল 0 আছে 0 এতিয়া t² মানেতো t²ৰে কিন্তু √15 যদি স্কুৱেৰ আছে মানে √15 দুটা তোমালোকে পূৰণ দিয়া তেতিয়া কি পাবা 15 পাবা আৰু ই এটা অভেদত পৰিণত হ'ল কেনেকৈ a² মাইনাছ b² আৰু a² মাইনাছ b² তোমালোকে ক্লাছ 8ৰ পৰাই পাইছা কি হ'ব a² মাইনাছ b² a প্লাছ b আৰু a মাইনাছ b মনত আছে a² মাইনাছ b² মানে a প্লাছ b ইনটু a মাইনাছ b ইকুৱেল 0 বা তোমালোকে a প্লাছ b a মাইনাছ b নহয় এইটো যদি cos² মাইনাছ cos² হয় তেতিয়া হ'ব ক প্লাছ খ ক মাইনাছ খ ইত্যাদি এতিয়া আমি এবাৰ কি লিখিম t প্লাছ √15 ইকুৱেল কি লিখিম 0 বা t মাইনাছ √15 ইকুৱেল 0 এতিয়া t ইকুৱেল প্লাছ √15 এইফালে পক্ষান্তৰ কৰিলে কি হ'ব মাইনাছ √15 বা t ইকুৱেল মাইনাছ √15 ইফালে পক্ষান্তৰ কৰিলে কি হ'ব
প্লাছ ৰুট 15 ঠিক আছে গতিকে টি স্কুৱেৰ মাইনাছ 15ৰ শূন্য দুটা মাইনাছ ৰুট 15 আৰু প্লাছ ৰুট 15 এইবাৰ আমি কৰিব লাগিব সত্যাপন শূন্য দুটাৰ সমষ্টি কি আছে মাইনাছ ৰুট 15 আৰু ৰুট 15 দুটা যদি আমি যোগ কৰি দিওঁ এটা এনটোৰ যোগাত্মক বিপৰীত কি ওলাব 0 ওলাব এতিয়া শূন্য দুটাৰ সমষ্টি সহগৰ লগত সম্পৰ্ক আছে নে আমি চাওঁ সহগ কি বুজাব মাইনাছ বি বাই এ মাইনাছ বি মানে কি ইয়াত বি মানে একো নাই তো বি মানে ইয়াত কি হ'ব 0 আৰু এ মানে কি হ'ব এ মানে টি স্কুৱেৰৰ সাংখ্যিক একো নাই কি হ'ব 1 এতিয়া তোমালোকে চাওঁ মাইনাছ 0 মানে আচলতে কি হ'ব এইটো 0 হ'ব 0ক যেতিয়া 1 তোমালোকে হৰণ দিবা তেতিয়া কি পাবা 0 পাবা গতিকে শূন্য দুটাৰ সমষ্টি 0 আৰু সিহঁতৰ সহগবোৰৰ মাজৰ সম্পৰ্ক কি 0 তো এইটোক আমি এনেকৈ লিখিম এতিয়া সহগবোৰৰ মাজৰ সম্পৰ্কটো দেখুৱাৰ কাৰণে মাইনাছ তাত লিখি দিম 0 ইফালে লিখি দিম কি 1 মাইনাছ 0 মাইনাছ আচলতে 0 মাইনাছ 0 মানে কি আচলতে 0 হ'ব মাইনাছ 0 নাথাকে তো একেৰে যেতিয়া আমি 0 হৰণ দিম তেতিয়া কি পাম 0 পাম এতিয়া ইয়াত কি লিখি দিম মাইনাছ 0 মানে কি লিখি দিম আমি 0টো কি হ'ব ই কাৰ সহগ 0টো হ'ব ইয়াত টি আছে নহয় গতিকে ইয়াত আমি কি লিখি দিম টিৰ সহগ লিখি দিম টিৰ সহগ হ'ব 0টো হ'ব টিৰ সহগ আৰু মাইনাছ 15 যে আছে ইয়াত আমি কি লিখি দিম মাইনাছ 15টো শূন্য দুটা হ'ল গুণফলক কিহেৰে বুজাব গুণফলক বুজাব চি বাই এ ৰে চি বাই এ মানে এতিয়া কি চি মানে কি ইয়াত মাইনাছ 15 এ মানে কি ইয়াত 1 ঠিক আছে আৰু ইয়াত গুণফল আমাৰ কিমান ওলাইছে মাইনাছ 15 একে কথা 1 যেতিয়া আমি মাইনাছ 15ক হৰণ দিম কি পাম মাইনাছ 15 পাম গতিকে এই গুণফল যিটো ওলাইছে গুণফলৰ লগত আমি সম্পৰ্কটো দেখুৱাৰ কাৰণে সহগৰ আমি ইয়াক কেনেকৈ লিখি দিম মাইনাছ 15 বাই 1 বুলি লিখি দিম আৰু মাইনাছ 15টো কি মাইনাছ 15টো হৈছে ইয়াত কি হ'ব ধ্ৰুৱক পদ আৰু 1টো কি হৈছে ইয়াত 1টো হৈছে টি স্কুৱেৰৰ সহগ আৰু এটা বস্তু আমি লিখিব পাহৰিছিলোঁ এই 1টো কি এই 1টো আচলতে কাৰ সহগ টি স্কুৱেৰৰ সহগ ঠিক আছে এই 4টা অংক যদি তোমালোকে ভালদৰে বুজি পোৱা বাকী আটাইবোৰ অংক তোমালোকে কৰিব পাৰিবা কাৰণ একেই অংক এই 4টা অংকৰ কনচেপ্ট তোমালোকে যদি বুজি পাইছা তেতিয়াহ'লে তোমালোকে কমেণ্টত জনাবা যদি কিবা সহজা লাগি আছে সেইটো কমেণ্টত জনাবা যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা